তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰঞ্জিত বৰদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে ভকত। হাই। আৰু দুইটা আমি গৈ আছোঁ। মই যে দেখাইছিলোঁ কেইদিনমানৰ আগত এই অমৰাবাৰীত, আজি বেছি নহয় 4 দিনমান হৈছে অমৰাবাৰীত অখণ্ড ভাগত পাৰ ষ্টাৰ্ট হৈছে। তো আজি কালি ৰাতি মই পঢ়িলোগৈ গৈ, তাৰপৰা আজি দিনতো মাতিছে এপাক। তো এতিয়া যাওঁ, ভকতে গৈছে মোৰ লগত, দুইটাই গৈ থাকিম। মই পঢ়াটো দেখামগৈ আপোনালোক। তো ফাইনেলি আমি থিয়েটাৰ চাই পাই গ'লোহি। আমাৰ মানে ভকত এজনে যাব আমাৰ লগত, আৰু এজন যাম বুলি কৈছিলে, এতিয়া যায় নাই তেখেত ইয়াত আছে। এতিয়া লগ কৰি ইয়াত থিয়েটাৰ লগ কৰি পেলানি যাওঁ, যায় যদি লৈ যাওঁ, নহ'লে আমি যাওঁ আৰু ফাইনেলি পাই গ'লি আমাৰ নিজৰ জেগা। এতিয়া অকণ পিছতকৈ ভিতৰলৈ যাম। এই পোৱালি ঘৰত মানে আমাৰ চিনাকি হয়, তাৰ ঘৰত চাইকেলখন থৈ কিছুমান মানে থৈ গৈ আহিম আৰু নাই বাৰু? আহিব নাই? তই নিবি নাই ঘৰলৈ? এইটো কালে আহি মানে ভাগত পৰি আহি দেখিলে এইবিলাক ফটোশ্বুট হৈ আছে, পুৰা মজা আছে। জেগাটুকুৰা চাওক নাবি কি মজা। আৰু ফটো দুখন মাৰিব লাগিব ইয়াতে, ৰ'ব। এই আমাৰ এইকেইজন মোবাইল আগলে গৰু মোবাইল ধুনীয়াকৈ গাইছ পঢ়ি মেলি আহি গ'লোঁ। আৰু এইফালে আমাৰ এইকেইজন এইকেইটা গোটেইটা তাতে আছিলে, নাপালোঁ। এতিয়া চাহ খাই বৈ ভাত কেইটামান খালোঁ। এতিয়া বিদায় দিলোঁ, ৰাতি আহিলে এপাক আহিম আৰু হ'ব। এতিয়া যাওঁগৈ।